ৰোৱা সময়ছোৱাৰ পৰা আৰম্ভ কৰিবলৈ এতিয়া পকা ধান দোৱালৈকে মানে এনেকুৱা ধৰণৰ অৱস্থা হৈছে গোটেই হাতীয়ে মানে গোটেই ক'বলৈ গ'লে মানে ইমানেই নষ্ট কৰিছে মানে কোনো এটা জেগা মানে খালী নাই আপোনাৰ ঢলাগুৰি ৰংবং এইফালে আপোনাৰ কেন্দুগুৰি পংকিয়াল আপোনাৰ ঢলাঘাট গাঁও এইফালে উদয়ন এনেকৈ কৈ পেলাই আখৈফুটীয়া এনেকৈ কৈ পেলাই এই গাঁওকেইখনৰ খেতিয়কসকলে কোনোপধ্যে খেতি কৰি একো লাভ হোৱা নাই। আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ এই মৰঙী অঞ্চলত হাতীয়ে এনেকুৱা ধৰণৰ অৱস্থা কৰিছে, কিন্তু ইয়াত কিন্তু আমাৰ বন বিভাগৰ কোনো মানুহ ইয়াত ক'বলৈ গ'লে গাফিলতি বহুত। নহ'লে এটা সময়ছোৱাত এনেকুৱা এটা পৰ্যায় চলিব মানুহৰ খাবলৈ এমুঠি ভাত নাইকিয়া হ'ব। যি অসম চৰকাৰে যি দুটামান চাউল দি পেলাই যে সেইটো কৰিলে নহ'ব, চাউল কেইটামান দিলেই নহ'ব, আমাৰ গাঁৱৰ মানুহে কেতিয়াও সেই বস্তু কেতিয়াও কৰিব নোৱাৰে। কিন্তু বৰ্তমান সময়ছোৱাত খেতি নকৰিলে আমাৰ ৰাইজে বা অসমৰ ৰাইজে কেতিয়াও থাকিব নোৱাৰে, চলিব নোৱাৰে। গতিকে ইয়াৰ ওপৰত ভূমিকা পালন কৰক অসম চৰকাৰে, নহ'লে আমাৰ পৰিস্থিতি ভয়ানক পৰিস্থিতি ঘটিব বুলিও অনুভৱ কৰিছোঁ। এই অসম চৰকাৰে যদি এই হাতীখিনিৰ ওপৰত কোনো এটা ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমাৰ অসমৰ অসমীয়া আৰু কৃষকসকল কিন্তু আমাৰ লেখীয়া কৃষকবিলাকে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আৰু আমাৰ ডাইৰেক্ট কথা আমি এটা কথা ক'ম যে আমি পেটত গামোচা মাৰি আমি কষ্ট কৰিছোঁ হয়, আমাৰ কথাও অসম চৰকাৰে আৰু বিভিন্ন ধৰণৰ মানুহবিলাকে আমাৰ ফালে চাওক।